হেল্ল' গাইজ, তুমি ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমাৰ হৰিধ্বনি দিহানাম দলৰ দিহানাম পৰিৱেশন অনুষ্ঠান হাৰমতিত আছে। আমি এতিয়া সকলো ৰেডি হৈছোঁ আৰু খন্তেক সময়ৰ পিছতে আমি ইয়াৰ পৰা ওলাই যাম। এয়া টেম্পুত উঠিবলৈ যাবলৈ আগবাঢ়িছোঁ। টাইম বহুত হ'ল, ৰৈ ৰৈ আমনি লাগি গৈছেগৈ। যিহেতু মই যোৱা গাড়ীখন মোৰ লগৰটোৰ ঘৰলৈ আহিব আৰু সিহঁতৰ ঘৰটো আমাৰ ঘৰৰ ওচৰতে, সেয়েহে মই সিহঁতৰ ঘৰলৈ গৈ আছোঁ। আৰু মই আহি মোৰ লগৰটোৰ ঘৰ পালোহি আৰু দেখিছেনে সকলো যাবলৈ পূৰা ৰেডি হৈ আছে। আপোনালোকে লাগিলে কণ্টেক্ট কৰিব। আমাৰ দলৰ নতুন সদস্য আৰু এজন নমস্কাৰ দিয়ক হেই নমস্কাৰ দিয়ক। এজন আমাৰ নতুন সদস্য দেই। 2000 years later. ফাইনেলি ৰখি বহু দেৰি অন্তত আমাৰ গাড়ীখন পাই গ'লহি আৰু দেখিছেনে এজনে আমি বহিবলৈ গাড়ী পাছফালটো শাৰী থাকোঁতেনেই মাথাত দুখ পাই পানী দিবলগীয়া অৱস্থা হৈ গ'ল। আৰু তাৰ পাছতে আমি তাৰ পৰা ওলাই গ'লোঁ আৰু ৰাইজসকলৰ দিহানাম গাবলৈ যোৱা যুঁজ দেখিছেনে নাই, গাড়ীতে আৰম্ভ কৰিছে। আৰু গোটেই ৰাস্তাটো এইদৰে গীতে মাতাৰে ধেমালি কৰি গৈ অৱশেষত আমি আজি দিহানাম পৰিৱেশন কৰিবলগীয়া গৃহস্থৰ ঘৰত উপস্থিত হ'লোঁ। আৰু তাৰপিছতে গৃহস্থই আমাক কাপোৰ সলাই ৰেডি হৈ আহিবলৈ ক'লে। আৰু কাপোৰ সলাই অহাৰ পিছতে আমাক চাহ খাবলৈ দিলে আৰু তাৰপিছতে আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিলোঁ।
এইদৰে আমি নাম গুণ গাই শেষ কৰি প্ৰথমে নামৰ প্ৰসাদ গ্ৰহণ কৰিলোঁ আৰু যিহেতু গৃহস্থই আমালৈ ভাতৰ ব্যৱস্থা কৰিছিলে সেয়েহে আমি সকলো ভাত খাবলৈ বহিলোঁ আৰু এইদৰে ভাত পানী খাই গৃহস্থৰ বিদায় লৈ আমি আকৌ পুনৰ ঘৰলৈ বুলি ৰাওনা হ'লোঁ আৰু শেষত ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ